Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰো খবৰ ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুৱাইৰ ব্লগ। তো আজি মই আহিছোঁ হৰিঠাবাৰীত মেলাত যাব পাৰে নেশ্যনেল এইটো। তো মই ভিতৰত যাই আপোনালোকক দেখাই আছোঁ কি কি বস্তু উঠিছে। তো ভিডিঅ'টো শেষলৈ চাই থাকক, ভিডিঅ'টো ভাল লাগিব বহুত। তো চাই থাকক শেষলৈ। তো গাইজ আপোনালোকে যদি আহে নানান ধৰণৰ চাওক, নানান ধৰণৰ মেখেলা, নানান ধৰণৰ গামোচা, নানান ধৰণৰ চাদৰ সেইবিলাক উঠিছে আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰো উঠিছে। চাওক কিমান ধৰণৰ কাপোৰ উঠিছে। বহুত কম মূল্যতে বস্তু কিনিব পাৰিব আপোনালোকে গাইজ। চাওক চাওক গাইজ, মন্দিৰ কেনে সুন্দৰ ধৰণে সজোৱা হৈছে, কেনেকৈ বহুত সুন্দৰ কৰি মন্দিৰ সজোৱা হৈছে। চাওক Was it all in vain? My world revolved around you, now it's trapped inside the pain. Maybe I should stay in the dark after you had it to a place so far away. Now all those crazy thoughts are going through my mind. A part of me I can't escape. Our love was so sublime. It doesn't make no sense if you're not here again. If the only one who's gone will be there for me to say, we'll come back to the তো গাইজ এতিয়া আমি অলপ ঝালমুড়ি খাই লওঁ। চাওক ঝালমুড়ি। কি জানি কৈছিলে নানে এটা খাও শেষ করে নাও ফটোতে দেশ এটা আমার কাছ থেকে তো গাইজ তাৰে মেলাৰ পৰা আহিলোঁ, এতিয়া আহিলোঁ সোমাই আহা কিবা খাবলৈ চাবলৈ চাব পাৰে। তো আমাৰ গ্ৰামতে নতুন ৰেষ্টুৰেণ্ট খুলিছে বেলবাৰীত। তো ভিতৰলৈ যাওঁ, আহক ভিতৰলৈ সোমাওঁ আমি। মোৰ লগত আপোনালোকো সোমাওক, তো চাব পাৰে। চাওক এইটো হৈছে ভিতৰৰ পৰিৱেশ, চাব পাৰে। তো কিবা খাই লওঁ মই, তাৰপিছত আৰু ঘৰলৈ যাম। কি খাবি? পনীৰ চাওমিন খাম মই। কিমান টকা? 130 টকা। আপনি बहन को लूटना है ना? তো গাইছ এতিয়া পনীৰ চাওমিন অৰ্ডাৰ কৰিলোঁ আৰু কফি দুটা অৰ্ডাৰ কৰিলোঁ। তো খাই কিনে বোলক ঘৰত যাওঁ, চাব পাৰে যে। তো মোৰতো অতিকেও লাজ লাগিব, মোৰ অডিয়েঞ্চ মোৰ ফ্ৰেণ্ডছ হয় না। তো চাই থাকক ভিডিঅ' শেষলৈ, বহুত ভাল লাগিব। তো অৰ্ডাৰখিনি আহি লওক। তো গাইছ কফি আহি পেলাওক, কফি খাওক, আপোনালোকে চাই থাকক। পিছত আপোনালোককো দেখা হ'লে খুৱাম দিয়ক। এতিয়া খাওঁ মই খাওঁ। কোনে খুৱাই আছে সেইটো কোৱা? বা গৰম মোৰ বা এইটো কোন হয়? খাই থাক কথা নকবি। तो खाई के हम लोग लग पाए थे। हेलो गाइस, ये देखो हमारा ब्लॉगर का खाना हो गया। अब ये पानी पिएगी लेकिन कप में।
ये देखो गाइस यहाँ पर किसी का बर्थडे था शायद তো গাইজ ফাইনেলি খোৱা বোৱা হৈ গ'ল এতিয়া ৰেষ্টুৰেণ্টৰ আপোনাৰ মালিকৰ লগত অলপ কথা পাতোঁ দাদাৰ লগত তো দাদা কেইবছৰ হ'ল আপোনালোকৰ ইয়াতে ৰেষ্টুৰেণ্টত দিয়া আমাৰ একচুৱেলি 1 অক্টোবৰৰ পৰা খোলা গৈছে 2024 চনৰ আৰু এতিয়া চলি আছে আৰু বেছি দিন নাই হোৱা বাৰু মইতো খালোঁ খানাটো পুৰা একদম টেষ্টি হৈ গৈছে ঠিকে আছে একদম আহি থাকিব মাজে মাজে আপুনি আপোনাৰ এড্ৰেছটো কৈ দিব আমাৰ এখন আপোনাৰ সৰ্থেবাৰী বাপুজী নগৰত আছে পুৰণা পেট্ৰল পাম্পৰ ওচৰতে গোটেইখিনিয়ে পোৱা যায় আমাৰ ইয়াত চিকেন চাওমিনৰ পৰা আদি কৰি মানে চিকেনৰ আইটেমো পাব পনীৰৰ পাব পৰ্কৰ পাব গোটেইখিনি আছে মানে ফাষ্ট ফুডৰ আইটেম আপোনাৰ গোটেইখিনি আছে ম'ম' চমো আছে ফ্ৰাইড ম'ম' আছে ষ্টিম ম'ম' আছে গোটেইখিনি আছে তো গাইজ এড্ৰেছটো দাদাই কৈ দিছে মেনুখনত আছে মেনুখনত আমাৰ এই এৰিয়াৰ পৰা কোনোবাই চালে আপোনাৰ এতিয়া ৰেষ্টুৰেণ্ট নাই এনেকুৱা টাউনত যাব লাগে আপোনালোকে ইয়াতে আহি যাব নাম হৈছে আপোনাৰ মাইহাঁহ তো এইটো হৈছে মেনু আপোনাৰ মেনুখনত এড্ৰেছ আৰু হোম ডেলিভাৰীও কৰা যায় আমাৰ ইয়াৰ পৰা হোম ডেলিভাৰী হয় হোম ডেলিভাৰী কেই কিলোমিটাৰলৈকে এৰাউণ্ড ধৰি লওক 5-6 কিলোমিটাৰমানলৈকে হৈ যায় আৰু তো চাবলৈ এইটো হৈছে এড্ৰেছ নাম্বাৰকেইটাও আছে তাত মোৰ নাম্বাৰকেইটা ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো দাদা যাওঁ হা ঠিক আছে তো গাইজ ঘৰত যাওঁ এতিয়া তো গাইজ এতিয়া বোলক ঘৰত যাওঁ বোলক তো গাইজ তাৰে পৰা আহি ৰাতি টোপনি গৈছিলোঁ ডাইৰেক্ট ভিডিঅ' বনাব পৰা নাই শেষ কৰিব পৰা নাই তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গাইজ বাই বাই আৰু লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত বাই বাই